আমি কথাই কৈ থকা আঠখেলীয়া নামঘৰ এই আঠখেলীয়া নামঘৰৰ আচল তত্ত্বটো কি, অৰ্থটো কি, সেই কথাটো আমাক এজন এই নামঘৰৰ নামঘৰীয়াই আমাক আনি দেখুৱাই দিলেহি। এই ভাগতে লিখি থোৱা আছে বুলি কৈছে। ইয়াত লিখা আছে, ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ ভগৱানৰ আশ্ৰয় লৈ থকা এজন সন্তলোকৰ সান্নিধ্য পাবলৈ সক্ষম হৈছিল আহোম স্বৰ্গদেউ গদাধৰ সিংহই 1670 খ্ৰীষ্টাব্দত 1681 খ্ৰীষ্টাব্দত ৰাজসিংহাসনত বহিয়েই সন্তলোকজনক বিচাৰি আহিল। সন্তলোকজন ক'ত গ'ল গমেই নাপালে। ৰজাই আশ্ৰমস্থলীত এটি মন্দিৰ পাতি মন্দিৰৰ ভিতৰত এপাত ত্ৰিশূল আৰু এখনি চন্দন কাঠৰ ঠগি ৰাখিলে। এই আশ্ৰমস্থলে হ'লগৈ এই ঐতিহাসিক নামঘৰ। স্বৰ্গদেউ গদাধৰ সিংহই 8টা পৰিয়ালক সেই সন্তলোকজনৰ আশ্ৰয়স্থল চোৱা-চিতা ৰক্ষণাবেক্ষণৰ দায়িত্ব দিছিলে। এই 8টা পৰিয়ালৰ বংশবৃদ্ধি হোৱাত একেটা চুবুৰী কুৰি খেললৈ ৰূপান্তৰ কৰা হ'ল। 8টা খেল: বচা কুৰি, বৈৰাগী কুৰি, নাঙল কুৰি, ব্ৰাহ্মণ কুৰি, শলাল কুৰি, কছাৰী কুৰি, বৰাহী কুৰি আৰু কাকতি কুৰি। সংগ্ৰাহক তুলসী প্ৰসাদ বৰতামুলী, ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত শিক্ষক, গোলাঘাট, 2013 চনত এই কথাটো ইয়াতে লিখিত ৰূপত প্ৰকাশ পাইছে।